হেল্ল' নমস্কাৰ আপোনালোকলৈ মোৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোৰে ভাল চাগে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব প্ৰথমতে আৰু যদি চেনেলটো পুৰা সম্পূৰ্ণকৈ চাব ভিডিঅ'টো যদি চাই ভাল লাগিল লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আৰু আহক বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকিব আপোনালোকে দেই। এইফালে মই পটল লৈছোঁ মানে 5-6-7টামান লগতে মই এইফালে যোগাৰ কৰি ল'লোঁ কাটি ল'লোঁ পটল আলু ধুনীয়াকৈ আৰু লগত পিঁয়াজ এনেকৈ পটল আলু ভাজি বনাম আৰু ডাঙৰ ডাঙৰ টুকুৰা কৰি লৈছোঁ মই মানে ডাঙৰ ডাঙৰ টুকুৰা নহয় অকণমান দীঘল চাইজত এনেকৈ কাটি লৈছোঁ মিহি মিহি কটা নাই যিহেতু মই ডাঙৰ ডাঙৰ অকণমান এনেকৈ ভাজি খাই কেতিয়াবা ভাল লাগে আৰু এইফালে মই তেলতে পাঁচফোৰণ শুকান জলকীয়া এনেকৈ দি দিছোঁ লগত পিঁয়াজ এটা কাটি লৈছোঁ এইটো দি দিলোঁ এনেকৈ পটল ভাজিব মানে কেতিয়াবা ৰাখিব ভাতৰ লগত এনেকৈ মানে গৰম গৰম ভাজি এনেকৈ ভাজি খাই ভাল লাগে আপোনালোকক দেখুৱালে ভিডিঅ'টো আৰু মোৰ ব্লগটো এনেকৈ বনোৱা হ'ল আৰু আপোনালোকে চাব যদি ভাল পায় লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো একেলগে চাব। এইফালে মই আম লৈছোঁ 4টামান আম আছিলে টেঙা অকণমান এনেকৈ আছে টেঙা নহয় মিঠাই আমটো আৰু এনেকৈ মই বোলো আমকেইটা এইফালে খাই লওঁ ৰাতিপুৱাৰ ভাগতে দুপৰ মানে ইফালে ভাজি বহাই দিছোঁ এইফালে মই আমটো খাই লওঁ অকণমান খাই লৈ আৰু ইমান টেঙা নহয় বুলি ভাবিছিলোঁ মানে টেঙা আছে অকণমান পূৰা একেবাৰে খাইছোঁ মই টেঙা হ'লেও মই মানে যিকোনো বস্তু মই খাই দিওঁ ভাল লাগে এনেকৈ কেতিয়াবা আমৰ বতৰত আমটো খাবই লাগে ন সেইকাৰণে ময়ো খালোঁ এতিয়া আপোনালোকে খাইছেনে নাখায় আমটো আমৰ বতৰ আহিলে এতিয়া আম খাব লাগে কঁঠাল আম চব খাব